তো গাইজ আজি কৈ আছোঁ স্কটলেণ্ডৰ পৰা চাই থাকক ভিডিঅ'টো। হেল্ল', কি খবৰ? মজা। এইবাৰ নেক্সট এপিছডটো আহিছে, তো নেক্সট এপিছডটো এইটোৱে আৰু মানে ডাউকিলৈ যাম বুলি কৈছিলোঁ আপোনালোকক, কিন্তু এতিয়া ডাউকিৰ ওচৰতে হয় লিভিং ৰুট ব্ৰিজ, ৰবৰ গছেৰে তাৰমানে এখন দলং হৈছে, আৰু এখন আছে ক্লিনেষ্ট ভিলেজ ৱৰ্ল্ডৰ পৃথিৱীৰ ভিতৰত সকলোতকৈ চাফা গাঁও, সেইখন চাব যাম। তো সেই দুখন গাঁও চাই আহোঁ ব'লক, না কি কয়? চাই থাকিব, মজা পাব। মানে কি শ্বিলং নাই ইয়াত জোচে অহা নাই কিবা, তাতে থাকাংতে ক'ব লাগিছিল, তাতে কওঁ দে আৰু না কি গাইছ? শ্বিলং আহি পালোঁ, এতিয়া ডাইৰেক্ট ডাউকিলৈ যাই থাকিম আৰু ইয়াত ৰখাৰখি নকৰোঁ। এইবিলাক যে গাছবিলাক দেখিছে আপোনালোকে, চব পাইন গাছ। কেনে লাগিছে গাইছ? ভাল লাগিছেনে? মানে শ্বিলংখনৰ কথা সুধিছোঁ, বেলেগ সোধা নাই আপোনালোকক। এটা কথা মন কৰিছে আপোনালোকে যে ইয়াত চাওকচোন ট্ৰেফিকৰ ডিচিপ্লিনটো, এখন গাড়ীৰ পৰা কিমান দূৰত আছে, তো চাওক কিমান ডিচিপ্লিন। এইবিলাক শ্বিলঙৰ টেক্সি আৰু আৰু এইবোৰ পাহাৰবোৰ চাওক কেনেকুৱা লাগিছেনে লাডাখ কি ধুনীয়া, বাপৰে বাপ। তো গাইজ এটা বস্তু চাওক, চাওক স্কটলেণ্ড অফ ইষ্ট, ব্ৰিটিছসকলে কৈছিল স্কটলেণ্ড অফ ইষ্ট শ্বিলঙক। তো চাওক কিমান ধুনীয়া প্লেচ, মজা লাগিছে, মজা। আৰু কিমান ধুনীয়া ৱাটাৰফলছ আছে, আপোনালোকক দেখুৱাই আছোঁ ৱাটাৰফলছটো চাব, ইয়াৰ পৰা দেখা পায় নে নাপায়। এইটো দেখিছে ফলছ, তো এনেদৰে গৈ এতিয়া আমি আৰু গৈ আছোঁ ৰিভাৰ ৰুট ব্ৰিজলৈকে আৰু ক্লিনেষ্ট ভিলেজলৈকে গৈ আছোঁ। তো আহি পালোঁ, আৰু ব্ৰিজ চাবলৈ যাম, কিন্তু তাৰ আগতে তো লৈ ল'লোঁ মানে নিম্বু পানী, মানে অলপ বমি ফিল আহি আছিল, এতিয়া খাই লৈ যাই থাকিম আৰু আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা কি। গ্ৰেণ্ডমাদাৰ কা উল্টি হৈ গয়া ইয়াৰ। আৰু গৈ থাকোঁতে এনেদৰে চব মানে ইয়াত যিমান টুৰিষ্ট আহিছে চব বেংগলী, আৰু এইবোৰ কাঠৰ বস্তু বনাই থৈ দিছে, চাওক দোকানবোৰত এইবোৰ কাঠৰে চব বনাইছে, এইবোৰে আৰু। তো গাইজ এতিয়া আমি গৈ আছোঁ নেচাৰেল দলং, মানে লিভিং ৰুট ব্ৰিজ, ইয়াত লিখা আছে এইফালে যাব। মই একদম হালত খাৰাপ হৈ গ'ল আহিছে নকৰে। ইয়াত মানে টিকট কাটিব লাগে। ফাদাৰ আহিবা নে? ফাদাৰক এটা ফোন মাৰি দিওঁ। হ'ব, মই একালাই লৈছোঁ আৰু এইখিনি 6টা একালাই ময়ে লৈছোঁ গাইছ। বাকী তলৰ ফালে যাম, একটা এতিয়া কি কৰিবি, ভাজি খাব পাৰিম নে একটা? তো দিছ ইজ ৰুট ব্ৰিজ। তো এইখন আৰু গছৰ শিপাৰ দলং, আৰু গছডাল হ'ল ৰবৰ গছ, মানে সৰুতে তাৰমানে এনেকৈ পোতা হয় যাতে এখন দলঙৰ আকৃতিৰ কৰিব পৰা যায়, এনেদৰে পোতাৰ পিছত যেতিয়া ৰবৰ গছ জানে, যেতিয়া ডাঙৰ হৈ যায় বস্তুটো তাৰমানে, তেতিয়া পূৰা টান হৈ যায়, বস্তুটো টান হৈ যায় কিনে মানে এখন দলঙৰ সৃষ্টি হয়, আৰু পূৰা মজবুত এইখন দলং, আৰু নেচাৰেল, মানে এইখন দিনক দিনে ডাঙৰ হৈ যাই থাকিব, আৰু ইয়াৰ শিপাবোৰেদি তাৰমানে দলং হৈ গৈছে। আৰু বাকী এই দলংখন উঠি এক্সপিৰিয়েঞ্চটো জনাই আছোঁ আৰু কেনেকুৱা লাগে। এইফালে আমাৰ ফাদাৰ যি লগ থাকক ভিডিঅ' কল কৰি দেখুৱাই আছে। কি বস্তু তো এইবাৰ আপোনালোকক তলৰ ফালে নামি কিনে দেখুৱাবলৈ চেষ্টা কৰিম, অলপমান তলৰ ফালে নামিও যাম।
ভালদৰে তাৰমানে বস্তুটো বুজি পায় আৰু কি তাৰমানে কেনেকুৱা কি চিষ্টেমত হৈছে চাওকচোন। আৰু গাইজ ইয়াৰ এটা মানে চাওক মানে পানীখিনিত গম পাই তাৰমানে একদম কিমান ক্লিয়াৰ পানী চাওক। আৰু এইবোৰ কি বা ডাইনাছৰৰ মাথা আন পায় গাইজ, চিনিও নাপাওঁ। চাওক এইবোৰ পখিলা চাওকচোন, কিয় বা পখিলা ইমান মাথা নাই, এইগিলা হালধীয়া হালধীয়া পখিলা, এইগিলা পখিলা গাইজ। তো টাটা বাই বাই। তো চাওক এইখনে আছিল ব্ৰিজখন। বাকী আৰু কি ক'ম, এতিয়া আমি যাওঁ আৰু দেৰি নকৰোঁ, ডাউকি যাম এতিয়া, ডাউকি যাম। অঁ নহয়, ক্লিনেছ ভিলেজত যাম, তাত কিবা এটা খাম, খাই কিনে ডাউকি গুচি যাম। তো গাইজ তাতে যোনডাল তাৰমানে ব্ৰিজখন আছিল আৰু ব্ৰিজখন মানে 200 বছৰ পুৰণি গছ, মানে 200 সেইখন ব্ৰিজখন হওঁতে তাৰমানে 200 বছৰ লাগিছিল এনেকুৱা তাৰমানে। আৰু মানে গছজোপা 200 বছৰী পুৰণি। इससे क्या होता है ये? मशरूम खाता है ये? नहीं पिक्चर का नहीं क्या डेकोरेशन डेकोरेशन? ओ मशरूम। তো ऐसा है कुछ। গোটেইখিনি গাড়ী ইয়াৰ পৰা গৈছে, প্ৰায় বহুখিনি গাড়ী গৈছে। তো এতিয়া কেৱল আমি অহা গাড়ীখন আছে, ইয়াৰ পৰা ক্লিনেছ ভিলেজলৈ যাব লাগে। আৰু মানে ইয়াত গাড়ীৰ দ্বাৰা মানে 50 টকা ফিজ, পাৰ্কিং ফিজ। আৰু আমি যাইছোঁ ক্লিনেছ ভিলেজ, তাত কিবা খামো, খাই কিনে এইবাৰ আৰু ডাউকি চিধা গুচি যাম। কেমেৰা নথেলাও নাই, এইবাৰ ক্লিনেছ ভিলেজ পালোঁ আৰু অলপমান ওলাই পাম। ইমানেই ওলাই ন আৰম্ভ ক্লিনেছ ভিলেজ। এইটোও বিজনেছ। কি টকা ল'লা? 200 টকা। পাৰ্কিংটো আৰু 100 সদায় দিওঁ ন? হোটেল লছি আছে, হোটেল 200 টকা লৈছে। তো এইটো পাৰ্কিং মানে স্থান। তো ইয়াৰ পৰা এইবাৰ যাম আমি আগৰ ফালে গ'লে তাৰমানে আগৰ ফালে ঘূৰি আহিব পাৰি। বাকীখিনি পাৰ্কিং আৰু ইফালে দোকানবোৰ আছে কিছুমান। ক্লিন মানে সঁচাকৈ ক্লিনেৰে গাইছ, মানে একো নায়েই আৰু জাবৰ জোথৰ বোলা বস্তু একো নায়েই ন, সঁচাকৈ ন? কিবা প্লাষ্টিকৰ পেকেট দেখা ন তই? এই ইফালৰ মানুহখনৰ দিমাগ আছে মানে, এৰে মানুহ ইয়াতে চলি আছে আৰু বিন্দাছ, ক'তো ওলাই যাবৰ দৰকাৰ নাই। আমাৰ তাতে চলি মানে কি হয়, অসমৰ চলি গেলাই যে এই ওলাই যাম গুৱাহাটীৰ ফালে ওলাই যাম, ওলাই যাই কিনে কাম কৰিম, ইমান দূৰত কাম কৰিব যায়। কিন্তু ইয়াত মানে সেই নাই, ইয়াত তাৰমানে কি ঘৰৰ ওচৰত বিন্দাছ নিজৰ কৰ্মসংস্থাপন পায়, টুৰিষ্ট আহে তাৰে পইচা দিয়ে চলি থাকে আৰু বিন্দাছ। মানে কি ক'ম আৰু, পাৰ্ক টাইপ আৰু এইখন। মানে অলপ প্লাষ্টিক দেখাই নাপায় আপোনালোকে, কত প্লাষ্টিক নাই। যদি ক'ৰবাত কমেণ্টত যদি দেখা পায়, মই 500 টকা কমেণ্টত ক'ব মই দেখা পাইছোঁ প্লাষ্টিক, আৰু মোক স্ক্ৰীনশ্বট দিব, তেতিয়া মই কি কৰিম, যোৱাই কয় সিয়াক 500 টকা দি দিম। যা ক্লিনেছ ভিলেজ এইখনে। কিন্তু ক্লিনেছ ভিলেজত আহি অৱস্থা বেয়া হ'ল মাদাৰটো। ক'ব গ'লে ক্লিনেছ ভিলেজত আহি বমি কৰিলে, সেয়ে আৰু থাম্বনেইলত আপোনালোকে যি দেখা পাইছে কৰিছে আৰু বমি। এটা কৰা নাই, খালি আগত কৰিছে। আৰু গাইজ এটা শব্দ শুনিছে কিবা চৰাই, তাৰমানে ইয়াতেতো চৰাইটো বেছিকৈ থাকে বোধহয়। মই যাওঁতে ড্ৰাইভাৰটো সুধিলোঁ যে দাদা কিহৰ এইটো শব্দ, গাড়ীৰে নেকি টায়াৰৰ? কিন্তু টায়াৰৰ নহয় বোলে, এইটো এটা চৰাই আছে ইয়াতে, এইটো চৰাইটোৰ বোলে শব্দ। চাওকচোন আৰু এডাল গাছডাল, অদ্ভুত গাছ, মানে মেইন গাছডাল এডাল, কিন্তু সেইডালৰ শিপা হৈছে এডাল, মানে এডাল। আৰু মানে সেইডাল গাছ যাতে হালি নপৰে, এইডাল এনেকৈ অট'মেটিকলি মানে প্ৰাকৃতিকভাৱে হৈছে বস্তুটো। তো তেনেদৰে আমি তাৰ পৰা আহিলোঁ ক্লিনেছ ভিলেজৰ পৰা। এইবাৰ নেক্সট এপিছডটো আহি আছে ডাউকিৰ ভিডিঅ'টো চাব, মজা পাব। ঠিক আছে, থাৰ্ড এপিছডটোত লগ পাম। থেংক ইউ গোটেই ভিডিঅ'টো চোৱাৰ বাবে। তো টাটা বাই বাই।